কোনোবা আছে নো ওচৰত? নাই নাই নাই। এটা ডাঙৰ গিফ্ট মানে এতিয়া কি ল'ম তাকে চিন্তা কৰি আছো তোমাৰ পৰা। কি ল'বা কোৱা? কি ল'ম এতিয়া চিন্তা কৰি আছো, তুমি লৈ নিজে লওঁ। চিন্তা কৰিবা। মানে ডাঙৰ বস্তু ল'ব লাগিব। কালি মানে চিএমে বৰ ডাঙৰ কথা এটা ক'লে, একদম খালি লিক আউট হ'ব নালাগে। যদি লিক আউট হৈ যায় নহয়, তেতিয়া কালি দেশত জানাই চিএমে এটা ইমান ধুনীয়া এটা সুযোগ দিছে। সেই সুযোগটো যদি আমি লিক আউট কৰি মানুহৰ মাজত বিয়পাই দিওঁ, তেতিয়াহ'লে কিন্তু কালি দেশত তোমাৰ লছেই আৰু আল্টিমেটলি চিএমও বদনাম। মানে চিএমে স্পেচিয়েলি ডাইৰেক্ট কৈছে মোক কালি, মানে মই লগ পালো, বহুতেই কথা পাতিলো। তাৰপিছত লাষ্টত মানে মই ক'লো দাদা বোলো অলপ অকলীয়াকে কথা কিবা এটা কম বুলি ভাবিলো, কানে এনে বুলি ক'লে। ক'লে আধা ঘণ্টা পিছত তই আকৌ আহিবি, এইখিনি পঠিয়াই ল'ম বুলি ক'লে। তাৰপিছত আধা ঘণ্টা পিছত মানে 40 মিনিট 1 ঘণ্টা পিছত আকৌ মাতি পঠিয়ালে। বলিন চিটি আছিলে, মই বলিনৰ আগতো ক'বলৈ বেয়া পাইছো। তাৰপৰা তই ক'লে বলিন তই বচোন বুলি ক'লে। মই কিবা এটা ইয়াক সুধি লওঁ এনেকে বুলি ক'লে। মোক ক'লে ক বুলি ক'লে। মই ক'লো বোলো দুটা কথা আছে। এইখন কথাটো বোলো কি নাম কয়, মই যে আপোনাক বোলো এদিন লাচিতৰ কথা কৈছিলো, সেই কথাটো বোলো টিকেটৰ কথা কৈছিলো, অকমান বোলো চাই দিলে ভাল আছিলে। তাৰপিছত ক'লে তপনৰ লগত তোৰ কি বেয়া আছে বুলি ক'লে। মানে মই ক'লো মোৰ একো বেয়া নাই দাদা বোলো, কিন্তু কথাটো বোলো কি বোলো মানুহখিনিয়ে কিন্তু বৰ বিশেষ ভাল পোৱা নাই। আহোম মানুহ লাগে লাগে বুলি কৈ থাকো, আকৌ আহোম মানুহ টিকেট নালাগে বুলি কৈছো। মই বোলো লাচিত বোলো আহোম বুলি হ'লেই নহ'ব, কেলে বোলো তেখেতে বোলো মই নাই ক'লো মানে যে বোলো 1 নম্বৰ কথা বোলো আগৰ লাইনতে চলি আছিলে। সেই লাইনতে চলি আছে, গতিকে এনেকে নহ'ব আৰু মানুহখিনি বোলো তেখেতক বৰ ভাল নহয় পোৱা নাই বুলি ক'লো। তাৰপিছত ক'লে যে হেৰি কি নাম কয়, তেতিয়াহ'লে মানে এটা কথা নহয়, কাইলৈ দেশত যাতে কমপ্লেইন হ'ব নালাগে। কৈছে বোলে টিকেটটো ওপৰৰ পৰা দিগদাৰ হ'ব। কৈছে টিকেটটো MP টিকেট ওপৰৰ পৰা দিগদাৰ হ'ব, কিন্তু ইয়াৰ পৰা মই মেছেজ যিটো পঠিয়াব লাগে তাত মই পঠাই দিম, কিন্তু একো কমপ্লেইন হ'ব নালাগে। তাৰ কাৰণে মোক এটা অস্ত্ৰ দিব লাগিব। তাৰ কাৰণে এটা অস্ত্ৰ দিব লাগিব বুলি ক'লে। বোলো অস্ত্ৰ মানে কেনেকুৱা থাকিব? ক'লে তই নিজেই এখন বোলে হেৰিলে কি নাম কয় পাৰ্টি প্ৰেচিডেণ্টলৈ চিঠি বনাবি তোৰ পেডত, আৰু বাকী আহোম সংগঠন গোটেইকেইটা চহী কৰাবি। কেনেকে কৰা তোৰ কথা, মই মোৰ কথা ওলাব নালাগে। কেনেকে তই কয় তোৰ কথা, উলিয়াই পিনি কপি তাত মই ব্যৱস্থা কৰাই দিম। কৈছে এপইণ্টমেণ্ট মই উলিয়াই দিম, আৰু কপি এটা মোক দিবি, তাত দি থৈ আহিবি। তাৰপিছত আমি কথা পাতিম। কিন্তু কাইলৈ দেশত মানুহৰ কিন্তু হুলস্থুল হ'লে নহ'ব। তাৰ কাৰণেও কোনোবাই আহিব কয়, যাতে বেলেগে আকৌ যাতে তাৰ কাৰণে গুচি নাযায়। সেইটো তোৰ ৰেচপনচিবিলিটি থাকিব। তই যেতিয়া নেকি তোৰ তাত তোৰ পেডত বনাবি, মই অকল এইটোৱে বস্তু দেখাম কি নাম কয় আহোম মানুহখিনি আল্টিমেটলি আহোম মানুহে বিচাৰিছে, কিন্তু মানুহজনক পচন্দ হোৱা নাই। এইটো বস্তুটো মানুহজনক কিন্তু মানে কেণ্ডিডেট চেঞ্জ কৰাটো বিচাৰিছে বুলি মই পঠাম। কিন্তু কথা হ'ল, যদি যিকেইটা তোৰ তাত চহী কৰিছে সেইকেইটাক তই কেনেকে বুজা আহোম সংগঠন কোনো যাতে কাইলৈ দেশত আহোম সংগঠনে আকৌ মানে তপন কৰি লাগে বুলি কিন্তু চিঞৰিব নোৱাৰিব। সেইটো ৰেচপনচিবিলিটি তই ল'ব লাগিব। কিন্তু কাইলৈ যদি কেনেবাকে চিঞৰি দিয়ে আকৌ যে কি নাম কয় তপন কৰি লাগে বুলি, তেতিয়াহ'লে কিন্তু আল্টিমেটলি এইটো ৰেচপনচিবিলিটি তোৰ থাকিব। সেইটো কৰিব পাৰিবি বুলি ক'লে। পিছত মই ক'লো বোলো মই কথা পাতিম, পাৰিম বুলি ক'লো মই। বাকী সংগঠনটো চব আছে মোৰ লগত। তাৰপৰা কৈছে তোৰ বোলে তোৰ কথাটো শুনেই, কিন্তু কেণ্ডিডেটক নকবি বুলি কৈছে। মানে কৈছে কেণ্ডিডেটক এইবোৰ কথা একো নকবি, কিন্তু মই তোমাক একদম চব কথা কৈ দিলো, গম পাইছা নাই? কৈছে কেণ্ডিডেটক একো কথা নকবি। তাৰপৰা কৈছে নাই সি বোলে লাগি আছে, সি ঠিকে আছে। সি ডাইৰেক্ট কৈছে মানে সি লাগি আছে, ঠিকে আছে, সি অলপ এক্টিভে হয়। কিন্তু মানে এমপিৰ কাৰণে ফটককে আল্টিমেটলি মানুহে চুইটো মানে তাক প্ৰিফাৰ কৰিবলৈ নকয়। সেইটো আচলতে মানে পাব্লিক আমাৰ ৰিপৰ্টত যাব কৈছে, মানে আমাৰ ৰিপৰ্টত যাব। কিন্তু তহঁতৰ পিনৰ পৰা এই বস্তুটো তই যদি কৰিব পাৰ, তেতিয়াহ'লে মানে মই কি কৰিব লাগে বাকীখিনি মই বাকীখিনি মই কথা পাতিম বুলি ক'লে। আৰু মই পিছত মই তোৰ লগত পাতিম, এতিয়া হয়তো তই নিজৰ কামটো কৰি লচোন, তাৰপিছত মই তোৰ লগত পাতি আছো বুলি কৈছে। তাৰপৰা মই ক'লো ঠিক আছে, আৰু বোলো এতিয়া বোলো ভালকে যদি আপুনি এইটো কৰি মেলি দিয়ে, মই ডাইৰেক্ট কৈছো যদি ইয়াৰ কাৰণে কৰি মেলি দিয়ে, পিছত বোলো আমি টিমতে থাকিম, ময়ো থাকিম। তাৰপিছত গোটেইখিনি আমি আপোনাৰ টিমতে থাকিম, গোটেই অৰ্গেনাইজেশ্যন কেইটা বুলি ক'লো। ঠিক আছে হ'ব, মানে তাৰ প্ৰতি মোৰ কোনো নাই, মানে কিন্তু তাৰ কোনো মাইনাছ পইণ্ট মই পোৱা নাই বুলি কৈছে, ডাইৰেক্ট কৈছে। তাৰ কোনো মাইনাছ পইণ্ট পোৱা নাই, কিন্তু মানে মাইনাছ পইণ্ট যাতে কিন্তু নিজে গোট খুৱাই ল'ব নালাগে, সেইটো তই নিজে চাবি। মানে মইতো কেণ্ডিডেটৰ লগত কাৰো লগত এইবোৰ একো কথা নাই বুলি কৈছে। মোৰ কাৰণে চবেই বিচাৰিব, মই ট্ৰেইনিঙৰ পৰা আহি বছক লগ কৰি আছো। চবকে এটা কথা, মই কাগজখন বনাই দিয়াটো ইমান সহজ কথা নহয়, তাক বুজাব লাগিব যে বুজাব। শুন না, সুন্দৰ লাহন বিজয় হেৰি চবেই কৰিব আপোনাক সহায়। আৰু মই সেই অস্ত্ৰপাত আনিলো যাওঁতে কিমান মানে কি হ'ব সেইবোৰ মই কৰিম আৰু যি কৰিব লাগে দেই। তাকেইতো। হ'ব। আৰু বিশেষকে মানে কি মই কেলে মানে মোৰ নিজৰকেইটা ভালকে বুজাব পাৰো, ইটো হাৰামি নহয় জানো? সি আকৌ মানে কি কৰিব দৰকাৰ হ'লে মানে ফোন কৰিব, পইচা পাতি লৈ পিনি আমাৰ চেক্ৰেটাৰী কোনোবা এটা দিব লিখুৱাই। এদিন নিলিখি ভাস্কৰ চাস্কৰ চব মূলত ভাল।
আমাৰ আচুপাও লৈ ল'বা, আচুটোপাও লৈ ল'বা। এতিয়া কথা হ'ল কি, মই আমাৰ লিটুৰ চবতকে হাৰামি মানে ভাস্কৰ এটা হৈ গ'ল কি, চব লিটুৰ মতে চলা মানুহ তো সংগঠনত মোৰ কথা শুনে, মোৰ মতে চলে, কিন্তু শিৱসাগৰত কিবা এটা হোৱাৰ লগে লগে মানে আল্টিমেটলি লিটল সিহঁতক যদি উঠিবলৈ কয় উঠে, মুঠিবলৈ ক'লে মুঠে, হাগিবলৈ ক'লে হাগিয়ে তো। সিহঁতক যদি মই ভালকে বুজাই মেলি নলওঁ, সিহঁতকো মানে তোৰ বুজাই মেলি গৈ কিবা কাইলৈ হেৰি তপন কৰিব, ফটককে পইচা 10 লাখ আনি পিন্ধি দিব লিটলে। এয়াই দিব যে তই এখন লিখি দিয়া, মানে এতিয়া চিঞৰি দিয়ে নিউজৰ আগত। হ'ব, তুমি শুনা না, এই CMক গ'লে মই তাৰপৰা আহি তুমি মই যাম। হ'ব হ'ব হ'ব, তুমি মানে তোমাৰ লগত মই নগৈছো, তোমাৰ লগত মই নগৈছো, তোমালোক গ'লে মানে তোমাক গোটেই কথা কৰিব লাগিব নহয়। দিগদাৰ হৈ যাব তোমাৰ লাইনত তুমি মানে কথা, মই মোক যিটো অস্ত্ৰ পাত দিছে সেইটো অস্ত্ৰ একদম মই চোকা ধাৰ কৰি দি দিম। সেইটো মোৰ থাকিলে তাৰ কাৰণে ক'ত কি কৰিব লাগে মই জনাম। কিন্তু কথাটো হ'ল কি, ক্লিয়াৰ কাট মানে এইটো বছৰে আছে কিবা চেয়াৰমেন এটা দিছে কৈছিলে নি? মই নুলিয়ালৈ সেই কথাটো, কেলে ইমান ডাঙৰ কথা এটা যেতিয়া কৈ দিলে, তাৰপিছত মই যদি এইবোৰ উলিয়াও, তেতিয়া মানে লগালগ মানে কি হব, ই মানে স্বাৰ্থ লোভী নিচিনা নহব জানো? তুমিয়ে পঠিওৱা নিচিনা হব মোক, তুমি পঠোৱাৰ নিচিনা হব। মই নাই কৈছো আমাৰ পিনে আমাৰ মানুহ লাগে, আমি বোলো কথাটো এনেকুৱা কৈছে, সি ইয়াত তহঁতৰ মানুহ আছে, তালৈ কি আপত্তি আছে? মই ক'লো নাই, তেখেতক মানুহখিনিয়ে ভাল নাই পোৱা বোলো, তপন গৈ। গতিকে তাইক কৈছো, মানে কৈছে মই ইটো লাইনটো চলে বোলো, তেখেতে বোলো ইয়াত যেতিয়ালৈ হ'ব সমান্তৰাল প্ৰগ্ৰাম হলে মানে বোলো আমাক মানুহ ল'ৰাবিলাকক বোলো সদায় কয়, এনেই ক'লো আৰু ল'ৰাবিলাকক কয় তহঁতি অলপমান মানে এটা ৱেলকাম চেলকাম কৰিব লাগে, চেন্ট্ৰেল মিনিষ্টাৰ নিজৰ ওচৰৰ মানুহ আছে এনেকে বুলি কয়, কিন্তু আমিতো সেইটো কৰিব নোৱাৰো বোলো। কথা কওঁ দেই, আজিকালি বহুত জাতীয় সংগঠন এইবোৰ অকল বেপাৰৰ কাৰণেহে আছে, বহুত, চব নহয়, বহুত জাতীয় সংগঠন আজিকালি অকল বেপাৰৰ কাৰণে আছে। বেপাৰ আৰু দালালি কৰি খাবৰ কাৰণে, আৰু জাতিটোৰ নামত মানে জাতিটোক বিক্ৰী কৰিবৰ কাৰণে কিছুমান সংগঠনৰ লিডাৰবিলাক আছে। এই যে 2 নম্বৰী লিডাৰবিলাকে এনেকে আজি আহোমসকলৰ সমষ্টি কৰ্তন হৈছে, তাত মাত পাতিবৰ কাৰণে একো নাই। তো আপুনি এতিয়া ক'লে যে সি আকৌ দালালি কৰি, তেওঁ আকৌ দালালি কৰি কাৰ টিকেট দিব লাগে, কাৰ টিকেট কাটিব লাগে, এইবিলাক কথা ক'বলৈ আহিছে। তপন গগৈ কি টিকেট কাটিব লাগে বুলি কৈছে নাই? তপন গগৈ টিকেট কাটিব লাগে, লাচিত গগৈ দিব লাগে। এইটো দালালি কৰিবৰ কাৰণে সংগঠন বনাইছে, পইচা ল'ব লাগে নহয়, পইচা খাবৰ কাৰণে সংগঠন বনাইছে। কোন সংগঠনৰ সভাপতি আকৌ? জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠনৰ লিডাৰ যদি এনেকুৱা 2 নম্বৰী হয়, জাতিটোৰ উন্নতি ক'ত হ'ব কওক? এনেকুৱা 2 নম্বৰীবিলাকে ভৰি গৈছে অসমখন, আৰু সেই 2 নম্বৰীবিলাকক স্পন্সৰ কৰে কোনে? হিমন্ত বিশ্ব শৰ্মাই, বিজেপিৰ মানে ৰক্ষণাবেক্ষণতে তেওঁলোকে এইবিলাক হৈছেগে। বিজেপিয়ে ৰক্ষণাবেক্ষণ দিহে তেওঁলোকক এনেকে এইবিলাক কাম কৰা আছে। গতিকে অতি স্পষ্ট কথা, এই দালালি যেতিয়ালৈকে নাইকিয়া নহ'ব তেতিয়ালৈকে কোনো জাতীয় সংগঠনে জাতীয় স্বাৰ্থ পূৰণ কৰিব নোৱাৰে। প্ৰথমে আমি এতিয়া আহোম অঘনৰ এটা উমৈহতীয়া সংগঠনৰ মই এগৰাকী মুখপাত্ৰ হিচাপে কওঁ, এইটো অতি দুৰ্ভাগ্যজনক কথা। এই দুৰ্ভাগ্যজনক কথা কেৱল মাত্ৰ আটাচুৰ সেই নেতাগৰাকীৰ কথাকে নকওঁ, তেওঁ যাৰ লগত কথা পাতিছে, যিটো কথা ক'লে আপোনাৰ বিজেপি কোনোবা নেতা এগৰাকীৰ কথা কৈছে, তেওঁ আচলতে বক্তব্য মই ইতিমধ্যে শুনিছো, তেওঁ ফোন টেপিঙৰ যিটো ভাইৰেল হৈছে, তাত মুখ্যমন্ত্ৰীৰ কথাও তেনেধৰণে কৈছে। যদি আচলতে হয়, গতিকে মুখ্যমন্ত্ৰীৰ কথাখিনিও যদি সঁচা হয়, তেতিয়াহ'লে তাতো আচলতে মুখ্যমন্ত্ৰীও আচলতে ধৰক আমাৰ সমালোচনাৰ ঊৰ্ধত নহয়। যিগৰাকীৰ লগত কথা পাতিছে তেওঁ কিন্তু সমালোচনাৰ ঊৰ্ধত নহয়। কাৰণ এইখিনি কথা তেওঁ মিলন বুঢ়াগোহাঁইৰ মুখেৰে যিখিনি আমি বক্তব্য শুনিছো, আমি কোৱা নাই তেওঁক মই আচলতে কেতিয়াও উৎসাহিত কৰা নাই, তেওঁক আমি দুৰ্ভাগ্যজনক আখ্যা দিছো। আৰু অনাগত দিনবিলাকত আচলতে গোটেই আহোম জাতিটোৰ এটা সংগঠনৰ নেতৃত্ব দিয়াৰ পাছত এক দৰকাৰ আছে, আৰু তেওঁলোকে সঠিক দিশত নেতৃত্ব প্ৰদান কৰাটো আমি সদায় বিচাৰো। আজিও আমি আমাৰ টাই আহোম এই জাতীয় পৰিষদৰ মজিয়াৰ পৰা এই আটাচুক আমি আচলতে আহ্বান জনাম যে এইখিনি আচলতে যেতিয়ালৈকে সত্যাসত্য প্ৰমাণ নহয়, তেতিয়াতো মই মিলন বুঢ়াগোহাঁই ডাঙৰক মই আদৰণি আহ্বান জনাম, তেওঁ আচলতে নিজেই এই যিখন আসনৰ মৰ্যাদা সম্পন্ন আসনৰ পৰা আঁতৰি তেওঁ নিজকে আচলতে প্ৰতিপন্ন কৰক, তেওঁ আচলতে ক'ৰবাত দোষী সাব্যস্ত হ'ব নোৱাৰে বুলি। আৰু এইখিনিতে মই আৰু এটা কথা টানি ল'ব বিচাৰো, যদি তেওঁ কোৱা কথাখিনি যদি সত্যও হয়, তেতিয়াহ'লে কিন্তু মুখ্যমন্ত্ৰীকো আমি ক'ম যে আচলতে ছাত্ৰ নেতাহঁতৰ লগত আজি দৰ দাম কৰাটো কিন্তু তেওঁৰ উচিত হৈছে বুলি মই নাভাবোঁ। চাওক, টাই আহোম ছাত্ৰ সন্থাৰ মই নিজে এখন মজিয়াৰ সভাপতি হৈ দায়িত্ব কাম কৰি আহিছোঁ। টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াত আচলতে খুব এটা ডিচিপ্লিনী সংগঠন মই সভাপতি থকাৰ অৱস্থালৈকে যিকোনো ধৰণৰ বাদ প্ৰতিবাদ থাকিলে বা কিবা থাকিলে আমি সদায় মঞ্চত আলোচনা কৰি মীমাংসা কৰিছিলোঁ। টাই আহোম ছাত্ৰ সন্থাৰ যেতিয়া এনেকুৱা এটা বিপৰ্যয় আহিছে, আমি ভাবোঁ যে টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ বিষয়ববীয়াসকলে বিষয়ত আলোচনা কৰি এটা সুস্থিৰ সিদ্ধান্ত দিব, ৰাইজে আশ্বস্ত হ'ব পৰা, অসমৰ ৰাইজে আশ্বস্ত হ'ব পৰা, আহোম ৰাইজে আশ্বস্ত হ'ব পৰা, আৰু তেওঁলোকৰ 3 নম্বৰ কৰ্মীসকল আশ্বস্ত হ'ব পৰা কিবা এটা সিদ্ধান্ত ল'ব বুলি ভাবোঁ। আৰু যদি এই কথাটো হৈছে, এটা কথা ঠিক যে মই ভাবোঁ যদি মুখ্যমন্ত্ৰীয়ে কোৱা নাই বা মুখ্যমন্ত্ৰীৰ নাম লৈছে, তেতিয়াহ'লে এইটো চৰকাৰীভাৱে এটা তদন্তও হ'ব পাৰে। বাৰু যদি নাই, যদি কৈছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী